নমস্কাৰ ছাগলীবোৰ মেলি দিওঁ। ভিডিঅ'লৈ মই মজতে আপোনাক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা প্ৰথমতে ছাগলীবোৰ মেলি লৈছোঁ আৰু বাকী হাঁহ কুকুৰা গোটেইখিনি আছে মই দেখুৱাম। ইয়াত আনিছোঁ এতিয়া নতুনকৈ কুকুৰা। আগত যিটো আনিছিলোঁ কুকুৰা ইয়াত মানে থকা কুকুৰাটো মানে শিয়ালে নিলে নে এপাই নিলে কোনোবাই এটা নিলে আৰু মুঠতে এই নতুনকৈ আনিছোঁ এই দুজনী লোকেল কুকুৰা। আৰু এই বস্তাবোৰ মাৰি দিয়া হৈছেগৈ, নহ'লে ইয়াৰ পৰাই সোমাই পিনি মানে লৈ গৈছে ক'ৰ পৰা নিলে আৰু এতিয়া বস্তাটো নতুনকৈ বস্তা দিয়া আছে। এই বস্তাটো দিয়াৰ পাছৰ পৰা অকণমান ছেফটি হৈছে, নহ'লে দুটা মানে বৰ ডেঞ্জাৰাছ ষ্টাইলত লৈ গৈছিলে। চ' সেইকাৰণে মানে এইটো এনেকৈ থৈ দি আছে। আৰু এইপিনে আছে হাঁহটো মই বাৰু দেখুৱাইছোঁ। গোটেইখিনি এটা জেগাতে গোট খাব। এইটো হাঁহ, এইটো লোকেল কুকুৰা নতুনকৈ কিনা, মানে ইয়াৰ আগত আছিলে মানে দুজনী নিলে মানে এপাই নিলে নি শিয়ালে নিলে নাজানোগৈ আৰু। সেইকাৰণে বস্তা যে আপোনালোকক দেখুৱাইছিলে বস্তাটো সেইকাৰণে মাৰি দিয়া হৈছিলে। আৰু এইফালে সোণালী কুকুৰা, এইফালে হাঁহ ডাঙৰ হৈ গ'ল। সৰুতে অনা আছিলোঁ, প্ৰথমতে আপোনালোকক প্ৰথম ভিডিঅ'ত আপোনাক দেখাইছিলোঁ যিটোত সৰু আছিলে। আৰু এতিয়া বৰ্তমান যিটো দেখাইছোঁ আপোনালোকক এইটো ডাঙৰ হৈ গ'ল। আৰু এইফালে আৰু আছে কুকুৰা মোৰ, সেইকেইটা অহাই নাই। এইটো যে বাহিৰত বহিছে এইটো প্ৰথম পাৰ্টিটো আছিলে, যোনটোত মানে শিয়ালে খাই দিলে। তাৰ এজনে থাকিলে, তিনিজনী আনিছিলোঁ। তাৰপিছত আৰু এইফালে এজনী আছে সৰুকৈ আনিছিলোঁ, নোসোমাই ভয়তে, ডাঙৰবোৰে মানে কুটে যে তাৰ কাৰণে ভয়তে নোসোমায়, বাহিৰে আছে। আৰু এইটো লোকৰ চাউল এখন দিব নোৱাৰে, আহি যায় এই বগাটো। পিছত জনকে যেতিয়া বাঢ়ি যাব নহয় কুকুৰাবোৰ, আপোনালোকক বেচিম, কোনোবা যদি কিনিব বিচাৰে তেতিয়া আহি যাব কণ্টেক্ট কৰি। আৰু এইটো লোকেল, এইটো প্ৰথম পাৰ্টিটো লোকেলৰ, কিন্তু বাচি গ'ল এইজনী, বাকীকেইটা গ'ল। আৰু এজনী আছিলে লোকেল, মুঠতে লোকেল 4জনী আছে। আৰু এতিয়া এইফালে সোণালীবোৰ ডাঙৰ হৈছে আৰু ডাঙৰ মানে বহুতেই ডাঙৰ হ'ল। চ' আজিলৈ ইমানে, এনেই ভিডিঅ'বোৰ দেখাইছোঁ আৰু বেছি নহয়, এনেই আপোনালোকক দেখাইছোঁ যে চিটুৱেশ্যন কেনেকুৱা আছে কুকুৰাবোৰৰ, মোৰ ছাগলী কুকুৰাবোৰৰ। এইটো নোসোমাই বেচেৰা, এইটো অকলে চৰি আছে লোকেল, এইবোৰ খাব নিদিয়ে যে গোটেই সেইকাৰণে তাত থাকে। আৰু এজনী সৰুটো যে নোসোমাই ভয়তে, এই ক'ৰবাতে আছে। এইবোৰৰ দম বেছি সোণালীবোৰৰ।